बरपेटा जिल्लानि पाका बेटबारि ब्लक जौगाखां खोन्दो मावख'नि सिङाव थानाय 37 नं दक्षिण पुब पाका गामि पन्चायतनि सोरखारि PMAYG न'नि सायाव जाख्ल'नायनि अजद दुखुथिया बेनिफिसियारिफोरनि आफां आसामनि बरपेटा जिल्ला सिंनि बरपेटा विधानसभा बियाबनि सिङाव थानाय दक्षिण पुब पाका गामि पन्चायतआव सोरखारि PMAYG बिथांखिनि गुबै न' मोनगिरिनि मुंखौ सोलायनानै गुबुन सुबुंनि मुङाव होनायनि अजद माखासे दुखुथिया सुबुंफोरनि बे बिथिङाव निखावरि नखरनि आइडि नम्बर गोनां सोरखारि PMAYG बिथांखिनि न' फारिलाइयाव मुं थासेयावबो पाका बेटबारि ब्लक जौगाखां खोन्दोनि मावख'गिरिफोरा थांनाय गोलाव बोसोरनिफ्राय थगायबोनायनि बाथ्राखौ रायजो राजाफोरा समाजारि बिजोङाव ओरैबायदि फोरमायो। हावलिनिफ्राय पुरन देउरिनि रिपर्ट समनि रादाब। আমার আইডি নম্বর আছে, আমার দুটা আছে আইডি নম্বর। এই আপনার 18 পৰা 11 পৰা 18 লৈকে আইডি নম্বৰটো আছিল। সেই আইডি নম্বৰটো পাৰ পাছতো আমি এতিয়ালৈকে ঘৰটো পোৱা নাই। কিহৰ কাৰণে পোৱা নাই? আমি বিক্ৰমৰ তাতে দুবাৰ গেলো। দুবাৰ যাওয়ার পাছতো হি কৈ আছে মানে কি জিপিসি নেকি? জিপিসি তেখেতে কৈ আছে যে ঘৰটো আছে আপুনি পাব। এতিয়া নে বোলে পাছতো হলে পাব। মই কৈছো কিয় পাছত পাম? মোৰ নামটো এতিয়া আছে এই বস্তুটো। এতিয়া আপুনি দিব নোৱাৰে পাছত দিব কেনেকুৱা কথা হ'ল? এইটো কৰাৰ পাছত আছে আছে কিন্তু ঘৰটো পোৱা নাই। কালপিত বুলি আমি ভিডিঅ'কে বেছি দোষাৰোপ কৰোঁ। কাৰণ এখেতে তাতে বহি থাকি যদি কামটো নকৰে, তদন্ত নকৰে, তেতিয়া কোনে কৰিব? আমি যাই তাতে কৰিম নেকি? সেইটো ভিডিঅ'ৰ অধিকাৰ আছে নে নাই? আৰু বিক্ৰমাহল ইয়াতে আছে, সিহঁতে আমাৰ হিন্দু মানুহ হয়, এইবিলাক আমি কেনেকৈ কৰিম? তাৰ ক'ত পালে সেই অথৰিটিটো? সেইটো আমাক লাগে। আৰু হেমন্ত বিশ্ব শৰ্মাক মোক এটাই অনুৰোধ, এইবিলাক যিবিলাক কালপিত আছে এইবিলাক যাতে অতি সোনকালে ধৰি আমাৰ এইবিলাক তদন্ত কৰি সিদ্ধান্তটো যাতে কৰে। আৰু যদি নকৰে নহ'লে কিন্তু আমি আইনী ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। এইটো আমাৰ সকলোৱে দিলোঁ দেৱন্ত। আৰু এই 24 ঘণ্টাৰ ভিতৰত এই ভিডিঅ' আৰু জিপিসি আৰু যি আছে সকলোৱে যাতে এইখিনি আমাৰ 24 ঘণ্টাৰ ভিতৰত যাতে কৰি দিয়ে, নহ'লে কিন্তু আমি আইনী ব্যৱস্থা কৰিবলৈ বাধ্য হ'ম। আমাৰ পাকা বেতবাৰী উন্নয়ন খণ্ডৰ অধীনত আমাৰ 37 নম্বৰ দক্ষিণ পূব পাকা গাঁও মানে আমাৰ 2018 চেঞ্চাছত মোৰ নামত আৰু এনেকুৱা তাৰমানে টোটেল 22-23জন মানুহৰ ঘৰ আছিল, লিষ্টত আছিল। কিন্তু আমাৰ যিটো জিপিসি বা ছেক্ৰেটাৰীক সুধিলে, মই কেইবাদিনো সুধিছোঁ যে ছাৰ মোৰ ঘৰটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে বোলে, বা মোৰ ঘৰটোত পইচা সোমোৱা নাই, বেলেগৰ পইচা সোমাই আছে, মোৰটো কেতিয়া সোমাব? তেখেতে কয় মানে যিটো এই ৰেজিষ্ট্ৰেশ্যন কৰে যিজন বিক্ৰম চৰকাৰ, তেওঁ কৈছে দাদা টেনশ্যন কৰিব নালাগে, এইটো আপোনাৰ মানে লিষ্টত নাম আছে যদি আপুনি পাবই, কোনো ধৰণৰ চিন্তা কৰিব নালাগে, এইটো সোমাব। মই তেখেতক আজি 4-5 মাহ ধৰি কৈ আছোঁ, কিন্তু তেখেতে এটা কথাই কৈ আছে, এইটো টেনশ্যন কৰিব নালাগে, আপুনি বেংকত আপোনাৰ একাউণ্টত পইচাটো সোমাই যাব। আমাৰ এনে মোটামুটি মই শুনা মতে মানে লিষ্ট চালে গম ওলাই যাব, আমি 22-23জন আছোঁ। এইটো গাফলতি মানে এতিয়া মই এই যেতিয়া মই ৰেজিষ্ট্ৰেশ্যন কৰিব আহিছোঁ, পঞ্চায়তত আহিছোঁ, তেতিয়া মই ৰেজিষ্ট্ৰেশ্যন কৰিব যাওঁতে যিটো মানে জিপিসি বিক্ৰম চৰকাৰ, তেখেতে কৈছে আপোনাৰটো শ্ব' নহয়। মই কৈছোঁ মই শ্ব' নহয় মানে তাৰ মানেটো কি? কৈছে আপোনাৰটো বেলেগে লৈ গৈছে। কোনে লৈ গৈছে সেইটোতো মই ক'ব নোৱাৰোঁ। যে আপুনি ইয়াতে আপুনি কাম কৰি আছে, আপুনিহে কাম কৰি ৰেজিষ্ট্ৰেশ্যন কৰে, আপুনি নাজানে যদি কোনে জানে? তেতিয়া তেখেতে কৈছে মইতো ক'ব নোৱাৰোঁ, মই নাজানো, এইটো কোনোবাই বেলেগে কৰি থৈ গৈছে। আচ্ছা যিয়ে নহওক, মই এইটো মোৰ আইডি, তেখেতে এটা আইডি নাম্বাৰ দিছে, মোৰ আইডিটো এনে ঠিকে আছে। মই যেতিয়া কম্পিউটাৰত চেক কৰিলোঁ, তেতিয়া এই কম্পিউটাৰজনে কৈছে আপোনাৰ ঘৰটো নহত্ৰ ফুলবাৰী দীপক দাসৰ নামত গৈছে। তেতিয়া মই আমাৰ যিটো ছেক্ৰেটাৰী ভৱেন তালুকদাৰ, তেখেতক মই সুধিছোঁ যে ছাৰ এনে কণ্ডিশ্যন, মোৰ ঘৰটো পাকা নহত্ৰ ফুলবাৰী দীপক দাসৰ কেনেকৈ দেখায়? তেখেতে কৈছে মইতো নাছিলোঁ, এইটো সেই সময়ত দীপ মেধি নামৰ মানুহজনৰ চাৰ্জত আছিল, তেওঁ কৰিছে এইবিলাক। আমি আৰু বিক্ৰমেহে জানে, মই এইবিলাক নাজানো, মই নাচালোঁ, মোৰ নামটো নক'ব দেই। তেখেতে মোক নিজে কৈছে মোৰ নামটো নক'ব, মই বেলেগত আছিলোঁ, এই তেওঁলোকৰ চাৰ্জতে আছিল। মই বিডিঅ' ছাৰক এটাই কথা ক'ব বিচাৰিছোঁ যে আপোনাৰ অধীনত 37 নম্বৰ দক্ষিণ পূব পাকা গাঁও পঞ্চায়ত এনেকুৱা মানে জঘন্য কাম হৈ আছে, মানে আপোনাৰ জব কাৰ্ডৰ নামত এনেকুৱা দুৰ্নীতি চলি আছে, মানে কিমান হাজাৰ মানুহে মানে আপোনাৰ বিষয়ে আপোনাক অৱগত কৰে আছে, কিন্তু তেওঁৰ বিষয়ে সেইদিনা মই নিজে নিউজ কৰিছোঁ, কিন্তু তেওঁৰ বিৰুদ্ধে কোনো ধৰণৰ কোনো একশ্যন নহ'ল। কাৰণটো কি?
তাৰমানে এইবিলাক চলিয়ে থাকিব, আমি খালি কৈয়ে থাকিম। সেইকাৰণে মই এইবাৰ আপোনালোকৰ মানে মিডিয়াৰ যোগেদি মই অসমৰ মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ যে আপোনালোকৰ ভিজিলেন্স পঠাই দি আমাৰ 37 নম্বৰ দক্ষিণ পূব পাকা গাঁও পঞ্চায়তত আপোনালোকৰ আপোনাৰ ভিজিলেন্স কমিটি পঠাই দি ইয়াৰ উচিত তদন্ত কৰি এই কালপিটকেইটাক মানে 24 ঘণ্টাৰ ভিতৰত এৰেষ্ট কৰি জেললৈ পঠাওক। আৰু আমাৰ এই অসহায় দিন দৰিদ্ৰৰ প্ৰতি যদি আপোনাৰ ৰিয়েলি দয়া আছে তেতিয়াহ'লে 24 ঘণ্টাৰ ভিতৰত